নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম বহুপদ প্ৰাপ্তিৰ অনুশীলনী 2.3 7 নম্বৰ প্ৰশ্নটি 7 নম্বৰ প্ৰশ্নটি হ'ব আমাৰ এই পাঠটি একেবাৰে শেষৰ নম্বৰ প্ৰশ্নটি ইয়াৰ পাছত আমি ইয়াৰ পাছৰ পাঠটিৰ পৰা পুনৰ আৰম্ভ কৰিম এতিয়া 7 নম্বৰ প্ৰশ্নটিত আমাৰ দুটাকৈ দিয়া আছে প্ৰথমটোত কি দিয়া আছে চোৱা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগশেষ minus 15 পোৱা গ'ল ভাগফল কি এতিয়া আমাক কি দিয়া আছে ভাজ্য ভাজক আৰু ভাগশেষ দিয়া আছে আৰু আমাক এতিয়া কি উলিয়াব লাগে ভাগফল উলিয়াব লাগে এতিয়া আমি সমাধান কৰোঁ বলা এতিয়া চোৱা আমাক 7 ৰ প্ৰথমটোত কি দিছে 6 into x to the power 4 plus 11x cube minus 7x square minus 15x minus 15 যদি 3x plus 7 এৰে হৰণ কৰোঁ যদি কি কৈছে 3x plus 7 এৰে হৰণ কৰোঁ তেনেহলে ভাগশেষ কি পাম আমি ভাগশেষ পাম -15 আমাক কি কৈছে যদি এই বহুপদটোক 3x plus 7 এৰে আমি হৰণ কৰোঁ ভাগশেষ কি পাম -15 আমাক এতিয়া এই ভাগফলটো উলিয়াব লাগে আমাক কি লাগে এই ভাগফলটো উলিয়াব লাগে আমি বহুপদৰ ক্ষেত্ৰত ইয়াক কি বুলি ধৰিছিলো px আৰু ইয়াক কি বুলি ধৰিছিলো gx ই কি হ'ব qx আৰু ই কি হ'ব rx হল ইমানখিনিলৈকে তোমালোকে এটা বিধি পাইছিলা কি আছিল বিভাজন কলন বিধি কি পাইছিলা বিভাজন কলন বিধি এই বিভাজন কলন বিধিৰ মতে আমি কি পাইছিলো px = gx * qx + rx এতিয়া চোৱা ইয়াত আমাক px দিয়া আছে gx দিয়া আছে rx দিয়া আছে আমাক কি নাই দিয়া qx এই বিধিটো ব্যৱহাৰ কৰি আমি এই qx ৰ মানটো উলিয়াব পাৰিম নে পাৰিম কিয়নো আমি যদি ইয়াত দিয়া মানকেইটা আমি বহাই দিও তেনেহলে তাৰ পৰা আমি qx ৰ মানটো উলিয়াব পাৰিম এতিয়া আমি ইয়াৰ ক্ষেত্ৰটো আমি এই বিধিটোকে ব্যৱহাৰ কৰি আমি qx ৰ মানটো উলিয়াই লম এতিয়া তোমালোকে কি দিয়া আছে লিখি লোৱা কি লিখিলাম দিয়া আছে কি px gx rx আৰু আমি কি উলিয়াব লাগে qx টো উলিয়াব লাগে আমি কি বিধি ব্যৱহাৰ কৰিম বিভাজন কলন বিধি ব্যৱহাৰ কৰিম এনেকৈ লিখিলাম বিভাজন কলন বিধিৰ মতে তাৰপা কি লিখা px = gx * qx + rx তাৰপৰা আমি px gx আৰু rx ৰ মানটো পাতি দিয়া কি লিখিবা px কি আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 equal to কি হ'ব gx কি দিয়া আছে 3x plus 7 into qx plus minus 15 এতিয়া চোৱা ইয়াত আমি এনেকৈ দিও লিখি দিব পাৰো প্লাস মাইনাস 15 টো কি হ'ব প্লাসে মাইনাসে মাইনাস আমি ডাইৰেক্ট এনেকৈ -15 টো লিখি দিব পাৰো হয় নে এতিয়া ইয়াত মাইনাস হৈ আছে 15 টোক এফালে লৈ আনা -15 টোক এফালে লৈ আহিলে কি হিচাপত আহিব +15 কৰা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 ই মাইনাস আছে এফালে আহিলে কি হ'ব সমান চিহ্ন এফালে এপাৰে আহিলে প্লাস আৰু কি থাকি যাব 36 + 7 into qx যোগটো কৰা এতিয়া যোগটো কৰা কি হ'ব 6x বাকিবোৰ একে থাকিব 6x to the power 4 plus 11x cube minus 7x square minus 15x আৰু -50 + 15 কিমান হ'ব -35 আৰু ই একে ৰাখিম এতিয়া 36 + 7 into qx এতিয়া চোৱা ইয়াত তোমালোকে কিছুমান স্টেপ ইচ্ছা কৰিলে স্কিপ কৰিব পাৰা যদি তোমালোকে বুজি পা মই প্ৰত্যেকটো স্টেপ কিয় কৰি গৈছো যাতে তোমালোকৰ সহজ হয় এতিয়া ইয়াত চোৱাচোন qx ৰ লগত 36 + 7 টো কি হৈ আছে পূৰণ হৈ আছে আমাক লাগে qx ৰ মানটো গতিকে আমি qx ক ইয়াত ৰাখি 36 + 7 টো এফালে লৈ আহিম ইয়াত যেতিয়া পূৰণ হৈ আছে সমান চিহ্নৰ ইপাৰে আহিলে কি হৈ যাব হৰণ হৈ যাব এতিয়া এইটো আমি সলাই লওঁ আমি qx টো প্ৰথমতে লিখিম qx লিখা বা কি হ'ব ইয়াৰ লগত হৰণ হ'ব গতিকে ওপৰত কি হ'ব 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 আৰু হৰণ কিহে কৰিম 36 + 7 এ এতিয়া হৰণ কৰা 36 + 7 হৰণটো এতিয়া মুহাৰি মই ওপৰত কৰি দেখাইছো তোমালোকে নিজে কৰিব চেষ্টা কৰা ইয়াক এতিয়া আমি কিহেৰে হৰণ কৰিম 36 + 7 এৰে হৰণ কৰা হৰণৰ পদ্ধতিটো আগৰ দৰে একে কি হ'ব 36 6x to the power 4 ক
হৰণ কৰিলে কিমান পাম 2 × x⁴ এতিয়া ই আকৌ এই গোটেই বহুপদটোক পূৰণ কৰা কি হ'ব 6x⁴ প্লাছ 14 7 × 2 14x³ এতিয়া বিয়োগ কৰা বিয়োগ কৰিলে ই 0 হ'ল ইয়াত কিমান থাকিব ই যেহেতু মাইনাছ হৈ যাব কি হ'ব -3x³ আৰু বাকীখিনি পদ একেধৰণে তললৈ নামি আহিব -3x³ -7x² -15x -35 এতিয়া আকৌ 28xে কাক কৰিম -3x³ কিমান হ'ব মাইনাছ আছে যেহেতু ইয়াত মাইনাছ আহিব x² আকৌ -x² এই গোটেই বহুপদটোক যদি আমি পূৰণ কৰোঁ 3x³ -3x³ প্লাছে মাইনাছে -7x² -7x² তাৰপৰা আকৌ বিয়োগ কৰা যদি আমি বিয়োগ কৰি ই প্লাছ হ'ল ইউ প্লাছ হ'ল গতিকে ই 0 হ'ল ইউ 0 হ'ল কি আহিব তললৈ -15x -35 আকৌ এতিয়া হৰণ কৰা প্লাছ 28xে -15x কিমান হ'ব -5 -5 আকৌ এই গোটেই বহুপদটোক পূৰণ কৰিম কিমান হ'ব -15x প্লাছে মাইনাছে -5 × 7 35 আৰু এতিয়া আমি যদি আকৌ বিয়োগ কৰোঁ কি হ'ব ই প্লাছ হ'ল ইউ প্লাছ হ'ল 0 ইউ হ'ব 0 গতিকে আমি কি পালোঁ 2x³ - x² - 5 এতেকে আমি বিচৰা ভাগফলটো কি এতেকে ভাগফলটো হ'ল ভাগফলটো মানে আমি কি বুলি ধৰিছিলোঁ qx হ'ল কিমান 2x³ - x² - 5 বুজি পাইছা সকলে 7ৰ 2টোত কি দিয়া আছে চোৱা এটা বহুপদক x² - 2ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x² + 5x - 2 আৰু -x + 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা আমাক আকৌ ইয়াত কি ভাজ্য নাই দিয়া আমাক ভাজক ভাগফল আৰু ভাগশেষ দিয়া আছে এতিয়া আমি ভাজ্যটো উলিয়াব লাগে পদ্ধতিকে আমি বিভাজন কলন বিধিয়ে ব্যৱহাৰ কৰিম এতিয়া আমি সমাধানটো কৰোঁ বলা এতিয়া চোৱা কি দিছে এটা বহুপদক মানে আমি বহুপদটো px বুলি ধৰিছো বহুপদটো x² - 2ৰে ভাগ কৰাত মানে ই হৰণ কৰিছে ভাগফল কি পালো 2x² + 5x - 2 আৰু ভাগশেষ কি পালো -x + 14 এতিয়া আমাক এই বহুপদটো মানে px ৰ মানটো উলিয়াব লাগে আমি এই px ৰ মানটো কি উলিয়াম একে বিভাজন কলন বিধি ব্যৱহাৰ কৰিম তাত px = কি আছিলে gx × qx + rx ইয়াত gx qx rx ৰ মান আমি বহাই দিম তাৰ পৰা আমি px ৰ মানটো উলিয়াই লম এতিয়া আমি পাতি লওঁ প্ৰথমটোৰ দৰে পাতি লোৱা কি দিয়া আছে চোৱা আমাক কি দিয়া আছে gx = x² - 2 qx = 2x² + 5x - 2 আৰু rx = -x + 14 আমাক কি উলিয়াব লাগে px আৰু বিভাজন কলন বিধিৰ মতে আমি কি পাইছিলো px = gx × qx + rx এতিয়া আমি gx qx আৰু rx ৰ মানখিনি বহাই দিম তাৰ পৰা আমি ক্যালকুলেশন কৰি px ৰ মানটো উলিয়াই দিম পাতা তোমালকে 2x² gx টো কি দিয়া আছে x² - 2 আৰু qx কি দিয়া আছে 2x² + 5x - 2 প্লাস rx কি দিয়া আছে -x + 14 এতিয়া x² - 2 * 2x² + 5x - 2 দিয়া আছে প্লাস এতিয়া x² - 2 আৰু 2x² + 5x - 2 কি কৰিম আমি পূৰণ কৰি পেলাই ইয়াক আমি যোগ কৰিম এতিয়া আমি কি কৰিম x² - 2 ৰে 2x² + 5x - 2 এতিয়া আমি কি কৰিম x² - 2 আৰু 2x² + 5x - 2 ইটোৱে সিটো পূৰণ কৰি ইয়াক আমি যোগ কৰি দিম প্ৰথম x² এই গোটেই বহুপদটোক পূৰণ কৰিম x² * 2x² + 5x - 2 এতিয়া -2 ৰে কৰিম -2 * 2x² + 5x - 2 আৰু ই যোগ কৰাটো লগত পাতি যাম x + -x + 15 চোৱা আমি এতিয়া এই পূৰণটো কৰিম প্ৰথমতে x² কাক পূৰণ কৰিম 2x² x² * 2x² কি হ'ব 2 * x⁴ তাৰপা x² + 5x কি হ'ব +5 * x³
আৰু x স্কোৱাৰ মাইনাছ 2 মানে কি হ'ব মাইনাছ 2x স্কোৱাৰ ইমানখিনিলৈকে হ'ল তাৰ পাছত কৰিম মাইনাছটো এই গোটেই বহুপদটোক কৰিম চোৱা মাইনাছ আছে ইয়াত আৰু ইয়াত কি আছে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ 2 × 2 কি 4x স্কোৱাৰ এতিয়া মাইনাছে প্লাছে কি হ'ব মাইনাছ 2 × 5 10x আৰু এফালে চোৱা মাইনাছে মাইনাছে কি হ'ব প্লাছ 2 × 2 4 আৰু এই আমাৰ ব্ৰেকেটটো আমি উঠাই দিম এতিয়া প্লাছ আৰু মাইনাছ কি হ'ব প্লাছ মাইনাছে মাইনাছ x আৰু প্লাছে প্লাছে প্লাছ 14 এতিয়া চোৱা ইয়াত টুৱাইছ x স্কোৱাৰ আৰু মাইনাছ 4x স্কোৱাৰ x স্কোৱাৰ দুটা আছে গতিকে এই দুটা একেলগ কৰিম লগত মাইনাছ 10x আৰু মাইনাছ x আছে এই দুটা একেলগ কৰিম কি কৰিবা বাকীকেইটা একে লিখিছোঁ 2 × x⁴ প্লাছ 5x কিউব মাইনাছ 2x স্কোৱাৰ মাইনাছ 4x স্কোৱাৰ কি হ'ব মাইনাছ 6x স্কোৱাৰ মাইনাছ 10x স্কোৱাৰ মাইনাছ x কি হ'ব মাইনাছ 11x আৰু প্লাছ 4 প্লাছ 14 কি হ'ব প্লাছ 18 এতিয়া আমি pxৰ মানটো পাই গ'লো আমাক কি লাগে pxই লাগে গতিকে এতিয়া আমাক বিচৰা বহুপদটো কি হ'ল টুৱাইছ x⁴ প্লাছ 5x কিউব মাইনাছ 6x স্কোৱাৰ মাইনাছ 11x প্লাছ 18 এতিয়া লিখা এতেকে বহুপদটো হ'ল আমি বহুপদটো কি বুলি ধৰি লৈছিলোঁ px বুলি ধৰি লৈছিলোঁ বহুপদটো হ'ল লিখি দিয়া বহুপদটো হ'ল টুৱাইছ x⁴ প্লাছ 5x কিউব মাইনাছ 6x স্কোৱাৰ মাইনাছ 11x প্লাছ 18 হ'ল এতিয়া তোমালোকে বুজি পাইছানে বাৰু যদি বুজি নাই পোৱা তেনেহ'লে মোক কমেণ্ট কৰিবা আমাৰ এই বহুপদ পাঠটি আজি ইমানতে সমাপ্ত হৈছে তোমালোকে যদি এই পাঠটিত কিবা বুজি পোৱা নাই তেনেহ'লে মোক সুধিবা হয়তো ক'ৰবাত কিবা আশু থাকি যাব পাৰে মোৰ পঢ়াওঁতে তেনেহ'লে তোমালোকে মোক জনাই দিবা তেতিয়াহে মই মোৰ নিজৰ আশাসমূহ দূৰ কৰি তোমালোকৰ কাৰণে আৰু ভাল বুজাবলৈ চেষ্টা কৰিব পাৰিম আমাৰ এই পাঠটি আজি ইমানতে সমাপ্ত হৈছে আৰু তোমালোকে যদি এই পাঠটিত কিবা হ'লেও বুজি পোৱা নাই তেনেহ'লে মোক সুধিবা আৰু মোৰো যদি পঢ়াওঁতে ক'ৰবাত কিবা আশা থাকি গৈছে তেনেহ'লে মোক জনাই দিবা কিয়নো যদি মই মোৰ আশাখিনি বুজি পাওঁ তেতিয়াহ'লে মই নিজক ইয়াতকৈও বেছি ভাল কৰিব পাৰিম আৰু মই সদায় ভাল কৰিবলৈ নিজক চেষ্টা কৰি যাম গতিকে ইয়াৰ বাবে তোমালোকৰ এই সহায় সহযোগিতা খুবেই প্ৰয়োজনীয় আৰু তোমালোকে মোক এই সহায় সহযোগিতা কৰিবা বুলি মই আশাবাদী আৰু মোৰ যদি এই পঢ়ুৱাখিনি তোমালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে লাইক আৰু কমেণ্ট কৰিবা ধন্যবাদ